हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल जी फॉर यू टुडे। আজি আমি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ' আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিছোঁ অসমীয়া সাহিত্যৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। বলক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেন্ডছ, কোৱেশ্চন নাম্বাৰ 1, দক্ষিণ পূব এছিয়াৰ ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি, প্রয়াত ডক্টর মামনি রয়সম গোস্বামী। কোয়েশ্চন নাম্বার 2, সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ খ, ইয়াৰুইংগম। কোয়েশ্চন নাম্বার 3, কথনি বাড়ির ঘাট এই চুটি গল্পটির রচক কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ খ, মহিম বৰা। কোয়েশ্চন নাম্বার 4, প্ৰথম অসমীয়া শিশু আলোচনী কি আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ক, লৰাবন্ধু। কোয়েশ্চন নাম্বার 5, অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ঘ, চন্দ্ৰকুমাৰ আগৰৱালা। কোয়েশ্চন নাম্বার 6, অসমীয়াৰ প্ৰথম অভিধানখন সংকলন কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ গ, মাইলছ ব্ৰনছন। কোয়েশ্চন নাম্বার 7, বিহগী কবি নামে কাক জনা যায় বা জনা গৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ খ, ৰঘুনাথ চৌধাৰী। কোয়েশ্চন নাম্বার 8, অসম সাহিত্য সভা কোন বৰ্ষত প্ৰতিষ্ঠিত কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ খ, 1917 চনত। কোয়েশ্চন নাম্বাৰ 9, অসমীয়া ইয়াৰ গঠন আৰু বিকাশ অসমীয়া ভাষাৰ ডক্টৰেট ডিজাৰ্টেশ্যন কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ খ, ডক্টৰ বাণীকান্ত কাকতি। কোয়েশ্চন নাম্বার 10, কবিতা সংকলন অলকানন্দাৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ খ, নলিনী বালা দেৱী। কোয়েশ্চন নাম্বার 11, নামঘোষা কোনে লিখিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ খ, মাধৱদেৱে। কোয়েশ্চন নাম্বার 12, কাৰেঙৰ লিগিৰি নাটকখনৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ খ, জ্যোতিপ্ৰসাদ আগৰৱালা। কোয়েশ্চন নাম্বার 13, ও মোৰ আপোনাৰ দেশ ৰাজ্যিক গীতটো প্ৰথমে তলৰ কোনটো আলোচনীত প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ক, বাহী। কোয়েশ্চন নাম্বার 15, অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ক, চন্দ্ৰকুমাৰ আগৰৱালা। কোয়েশ্চন নাম্বার 16, শংকৰদেৱে ৰচনা কৰা আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ খ, গুণমালা। কোয়েশ্চন নাম্বার 17, 1924 চনত অনুষ্ঠিত পঞ্জীয়নৰ পূৰ্বে অসম সাহিত্য সভাৰ মূল নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ গ, অসম সাহিত্য সন্মিলনী। কোয়েশ্চন নাম্বার 18, সাহিত্য একাডেমি বঁটা বিজয়ী গ্ৰন্থ দেওলংখুইৰ সাহিত্যিক কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ খ, ৰীতা চৌধুৰী। কোয়েশ্চন নাম্বার 19, অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা 1984 চনত কোন ঠাইত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ গ, গুৱাহাটীত। কোয়েশ্চন নাম্বার 20, তলৰ কোনখন প্ৰথম অসমীয়া মিনি আলোচনী আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ গ, বিন্দু। কোয়েশ্চন নাম্বার 21,
লক্ষ্মীনাথ বেজবৰুৱাক কোন বছৰত ৰসৰাজ উপাধিৰে সন্মানিত কৰে? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ঘ 1931 চনত। কুৱেশ্যন নম্বৰ 22 তলৰ সকলৰ ভিতৰত কোনজনক অসমীয়া গদ্যৰ পিতৃ বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ খ ভট্টদেৱ। কুৱেশ্যন নম্বৰ 23 প্ৰথম অসমীয়া ব্যাকৰণ কোনে লিখিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ গ নাথান ব্ৰাউনে। কুৱেশ্যন নম্বৰ 24 প্ৰথম অসমীয়া সনেট কোনটো? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ক প্ৰিয়তমাৰ চিঠি। কুৱেশ্যন নম্বৰ 25 অসমীয়া সাহিত্যৰ ধনী কবি কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ খ বিনন্দ চন্দ্ৰ বৰুৱা। কুৱেশ্যন নম্বৰ 26 অসমীয়া সাহিত্যৰ প্ৰথম উদাহৰণ বুলি গণ্য কৰা হয় কাক বা কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ খ চৰ্যাপদ। কুৱেশ্যন নম্বৰ 27 গুণমালা কিহৰ সংক্ষিপ্ত সংস্কৰণ? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ক ভাগৱত। কুৱেশ্যন নম্বৰ 28 শংকৰদেৱে লিখা প্ৰথম অংকীয়া নাট কোনটো আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ঘ সিংহ যাত্ৰা। কুৱেশ্যন নম্বৰ 29 মাধৱদেৱে লিখা বৰগীতৰ সংখ্যা কিমান আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ খ 191খন। কুৱেশ্যন নম্বৰ 30 প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ গ জয়মতী।